নমস্কাৰ, মই গিৰিন্দ আৰু আজি আহিছোঁ মই গহপুৰৰ মিণ্টু ঘাটত। আগতীয়াকৈ আহিলোঁ যিহেতু নতুন বৰ্ষ আহি আছে। এই মিণ্টু ঘাটৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ আহিছোঁ আৰু এটা আপোনালোকৰ বাবে এবাৰ সুকীয়া বস্তু ইয়াতে ব্যৱস্থা কৰিছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে দেখা পাব আৰু মই মিণ্টু ঘাটৰ আপোনালোকক সম্পূৰ্ণ পৰিৱেশটো এবাৰ প্ৰথম দেখাই ল'ম। দেখাই লৈ মই সেই সুকীয়া বস্তুটো আপোনালোকক দেখাম। আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাই সকলো দেখা পাব। কিয় আহিছোঁ এটা বিশেষ কাৰণো আছে, আপোনালোকে সেই কাৰণটো ভিডিঅ'ৰ মাজত গম পাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো আপোনালোকে এনেকৈ চাওক কিমান এটা সুন্দৰ পৰিৱেশ আপোনালোকে দেখিছে, কিমান এটা সুন্দৰ ঠাই। আৰু আজি মই আহি গ'লোঁ এখন ব্ৰহ্মপুত্ৰৰ পৰা ফাটি অহা এখন নদী আৰু আজি মই আপোনালোকক দেখাম। চাওক এনেকৈ আপোনালোকে কিমান লেতেৰা বস্তু পলিথিন আপোনাৰ ডিছ গিলাচ এনেকৈ পৰি আছে। আপোনালোকে দেখিছে এইবোৰ ডিছ এনেকৈ পৰি আছে। এইটো মদৰ বটল আপোনালোকে দেখিছে, বিয়াৰ বটল এনেকৈ পৰি আছে। এইফালেও যদি চাই আপোনালোকে কিমান এটা লেতেৰা পৰিৱেশ হৈ আছে। আপোনালোকক মই এই পৰিৱেশটো দেখাবলৈ আহিছোঁ। এই কাষতে আপোনালোকে দেখিছে এখন জুইশালতে তেখেতলোকে খাবলৈ আহিছিলে পিকনিক। এনেকৈ খাই তেখেতলোকে পেলাই নিদিয়ে, যিহেতু দুই এটা পাৰ্টি আহিছে এনেকৈ ইয়াতে খাই বৈ তেখেতলোকে ইয়াতে বহি খাই বৈ এনেকৈ লেতেৰা যিবোৰ বস্তু ডিছ গিলাচ আপোনাৰ এনেকৈ দেখিছে, কলপাত সকলো আপোনালোকে এনেকৈ যদি চাই গোটেই এটা লেতেৰা পৰিৱেশৰ সৃষ্টি কৰি থৈ যায়। এনেকৈ আপোনালোকে দেখিছে আৰু এই পৰিৱেশটোত আৰু নেক্সট কোনোবা যদি আহে এই পৰিৱেশত খাব পাৰিব নেকি আপোনালোকে এবাৰ কল্পনা কৰক। দেখিছে এনেকৈ পিঁয়াজৰ বাকলি এই ঠাইতে এনেকৈ পৰি আছে, চাহৰ গিলাচ পৰি আছে। আপোনালোকে দেখিছে সেইখন জুখাল ইয়াতে তেখেতলোকে কৰিছে। কিমান কাষতে তেখেতলোকে এনেকৈ এইবোৰ পেলাই থৈ যায় দেখা পাইছে, খাই লৈ চাফা কৰি থৈ নাযায়। এইফালে যদি চাই আপোনালোকে দেখিছে এখন খোৱাৰ ডিছ গিলাচ আপোনালোকে এনেকৈ পৰি থকা দেখা পাব। মিণ্টু ঘাট গহপুৰৰ সকলোৱে পৰিচিত এখন সুন্দৰ বনভোজস্থলী। এনেকৈ আপোনালোকে দেখিছে কিমান লেতেৰা কৰি থৈ যায়। আৰু এখন আছে, এখন চাওক এখন জুখাল ইয়াতে তেখেতলোকে আহি খাই যায় মানুহে, কিন্তু এনেকৈ আপোনালোকে দেখিছে এইবোৰ চাফাই নকৰে। আপোনালোকে এনেকৈ যদি চাই গোটেইখিনি বতাহত মানে উৰি মেলি গোটেই বতাহত উৰি এটা লেতেৰা পৰিৱেশৰ সৃষ্টি হৈছে। দেখিছে ডিমৰ কাৰ্টন এনেকৈ খাইছে আৰু লগতে এৰি থৈ গুচি গৈছে, কোনো চাফ চিকুণ নকৰে। মই এনেকুৱা বহুতকেইটা ঠাই আছে য'ত মানুহে আহি পিকনিক খায়। সকলো ঠাইতে আপোনালোকে এনেকুৱা দেখা পাব। দুই এটা ঠাইৰ বাহিৰে দেখিছে বহুত লোক আহে, কিন্তু তাৰে দুই এটা পাৰ্টীয়ে চাফা কৰি থৈ যায়, কিন্তু বহুত সংখ্যক লোকে চাফা নকৰে। আপোনালোকে এনেকৈ দেখিছে কিমান লেতেৰা হৈ আছে। লগত এখন সুন্দৰ নদী আছে, নদীৰ পৰা পানী তুলি তেখেতলোকে বনভোজ খাই যায়, কিন্তু চাফা কৰি থৈ নাযায়। এইটো আপোনালোকে নিজেই অনুমান কৰক এই কামটো ভাল হৈছে নে বেয়া হৈছে। আপোনালোকে নিজে এবাৰ ভাবি চাব। আৰু যিসকলে আহিম বুলি ভাবি আছে তেখেতলোকে এই ভিডিঅ'টো চোৱাৰ পিছত যাতে চাফা কৰি থৈ যায়, সেইটোৱে মই অনুৰোধ জনাইছোঁ আপোনালোকক। সেইবাবে মই আহিছোঁ। কিমান এটা ধুনীয়া পৰিৱেশ আপোনালোকে দেখা পাইছে। যিসকলে এই কামটো কৰিছে তেখেতলোকে যদি এই ভিডিঅ'টো চাই আছে, আপোনালোকক মই অনুৰোধ কৰিছোঁ, আপোনালোকে যদি নেক্সটবাৰ আহে ইয়াত পৰিৱেশটো যাতে বিনষ্ট নকৰে, সেইটোৱে মই অনুৰোধ আপোনালোকক জনাবলৈ আহিলোঁ আগতীয়াকৈ। সেইবাবে তো আপোনালোকে দেখিছে আপোনালোকৰ বাবে বিশেষ আকৰ্ষণ এনেকৈ দেখিছে ৰাফটিং বোট এখন আনিছে লোকেল দাদাহঁতে মিলি। আপোনালোকে যদি 2023 বৰ্ষত জানুৱাৰী মাহত যদি আপোনালোকে ভাবি আছে মিণ্টু ঘাট আহিম বুলি গহপুৰৰ মিণ্টু ঘাটত, তেতিয়াহ'লে আপোনালোকে এই ৰাফটিং বোটত উঠি আপোনালোকে এই পানীত ৰেচিং কৰিব পাৰিব, পানীত ঘূৰিব পাৰিব। আৰু মই জানিবলৈ চেষ্টা কৰিম দাদাহঁতৰ পৰা, দাদাহঁতে কি চিষ্টেমত আপোনালোকক উঠাব আৰু কিমান খৰচ হ'ব, আপোনালোকে কিমান ভৰিব লাগিব ইয়াত উঠিলে, কিমানজন উঠিব পাৰিব, আগতীয়াকৈ আপোনালোকে বুকিং কৰিব পাৰিবনে, সকলো জানিবলৈ চেষ্টা কৰিম। দেখিছে দাদাহঁতে ফিটিং কৰি আছে, আজি আনি ইয়াত নমাইছে এখন। আৰু ইফালে এটা দেখিছে আপোনালোকে মুঠ কিমানজন মানুহ একেলগে যাব পাৰিব, মই আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম। দাদাহঁতে আজি টেষ্টিং কৰিব, টেষ্টিং কৰি ইয়াতে এভেইলেবল কৰাব আপোনালোকৰ বাবে। যিহেতু মিণ্টু ঘাট বুলি ক'লে যোৱা 2-3 বছৰৰ পৰা বহুত ফেমাছ হৈ গৈছে এই পিকনিক স্পটটো। দেখাম আপোনালোকক। দাদাহঁতে এনেকৈ ফিটিং কৰি উলিয়াইছে দেখিছে। এতিয়া দাদাহঁতে এখন তলত পানীত নমাব, পানীত নমাই লৈ সুন্দৰকৈ ৰাফটিং বোটখনত তেখেতলোকে পানীত ৰেচিং কৰিব। চাওক বিশেষ আকৰ্ষণ অন্যবাৰত নাছিলে, এবাৰ দাদাহঁতে আগতীয়াকৈ ভাবি লৈ তেখেতলোকে এখন আনিছে। আজি মই দেখাম আপোনালোকে কেনেকৈ পানীত ঘূৰিব পাৰিব এইখনৰ জৰিয়তে। মই আহি আছোঁ আপোনালোকক দেখাবৰ বাবে। দাদাহঁতে পানীত নমাব আৰু নিজে টেষ্টিং কৰিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে দেখিব
আৰু মই বাইট ল'বলৈ চেষ্টা কৰিম দাদাহঁতৰ পৰা আপোনালোকে অনলাইন বুকিং বা এডভান্স বুকিং কেনেকৈ কৰিব পাৰিব যিহেতু বহুত মানুহ হয় আপোনালোকে আগতীয়াকৈ বুকিং কৰিব লাগিব ফাইনেলি দাদাহঁতে দেখা পাইছে পানীত নমাই দিলে চাওক এনেকৈ মই দেখাম আপোনালোকক গৈ এবাৰ চাব মই জোতাযোৰ খুলি লৈছোঁ আৰু উঠি যাম এতিয়া একেলগে এবাৰ গৈ আপোনালোকক দেখাই দিওঁ তো ফাইনেলি উঠি গ'লোঁ আৰু দেখিছে এনেকৈ যাব পাৰিব এনেকৈ উঠি আহিলোঁ এনেকৈ আমি ৰাফটিং বোটত উঠি আপোনালোকক এবাৰ দেখাই দিছোঁ এইফালৰ পৰা আপোনালোকে দেখিছে আৰু অলপ দূৰলৈকে যাব লওক দাদা দেখিছে এনেকৈ আমি আহি গ'লোঁ ফাইনেলি দাদাই এনেকৈ দেখিছে আহিব পাৰে খুব মজা লাগিছে দাদা মজা লাগিছে কিন্তু মজা পৰ্যটকৰ আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰিব এইবাৰ দেখিছে এনেকৈ দাদাহঁতে চাই আছে ওপৰৰ পৰা 5টা বেষ্ট মানে দাদা হয়নে 5টা যাব পাৰিব দেখিছে পুৰা আমি নদীত ঘূৰি আছোঁ এখন লৈ মানে এই দুখন থাকিব এফালে এটা চাইডে ল'ব পাৰিব আৰু 4খন থাকিব আৰু দুখনত চলি যায় দাদা ন আহি আছোঁ এনেকৈ আমি পানীত আৰু আপোনালোকে আহি ইয়াত ঘূৰিব পাৰিব এনেকৈ এফালে এখন মাৰিব আৰু ইফালে এখন আছে ইফালে মাৰিলে দুফালে আপোনালোকে যিটো টাৰ্ণিং ল'ব যিটো টাৰ্ণিঙত আপোনালোকে যাব সেই টাৰ্ণিঙত আপোনালোকে এজনে বন্ধ কৰিব লাগিব এখন বঠাখন মৰা আৰু এজনে মাৰিব লাগিব দেখিছে এপাক ঘূৰাই দিয়ক দাদা মজা লাগিছে দেখিছে এনেকৈ আমি ঘূৰিলোঁ দেখিছে মজা লাগিছে আৰু এইফালে আপোনালোকে দেখিছে মাজত দাদা বহিছে চ' আপোনালোকে এডভান্স বুকিং কৰিব নহ'লে ইয়াতে আপোনালোকে চান্সেই নাপাব দাদাই মাৰি আছে এইফালে টেষ্টিং চলি আছে এতিয়া দেখিছে টেষ্টিঙৰ কামত দাদাহঁতে আলোচনা কৰি আছে দেখিছে কুচনত বহা নিচিনা লাগিছে ইমান মজা লাগিছে ইমান ধুনীয়া হয় দেখিছে দেখিছে ওপৰত কিমান দ ঠাই আপোনালোকে দেখিছে ওপৰত কিমান ওপৰত দাদাহঁত আছে ওপৰৰ দাদাকেইজন আপোনালোকে দেখিছে নদীত আমি আজি ৰাফটিং বোটত এনেকৈ আহিলোঁ দাদাহঁতে খবৰ কৰিছিল দেখাবৰ কাৰণে এপাক আহি গ'লোঁ ফাইনেলি এইফালে এখন আছে দুখন আনিছে দেখিছে এখন সৰু এখন ডাঙৰ ৰাফটিং বোট দেখিছে লাগি যাব চাব লাগি যাব কাটি দিয়ক কেনেকুৱা লাগিছে মজা লাগিছে ন দেখিছে ৰাফটিং বোট এইফালে এনেকৈ 5জন আৰু 2জন 7জন একেলগে যাব পাৰিব ৰাফটিং বোট মজা লাগিছে আগতীয়াকৈ বুকিং কৰিব ডেছক্ৰিপশ্যনত ডিটেইলছ থাকিব তেখেতলোকৰ ছাইডত ৰাখি দিয়ক ছাইডত নিব এতিয়া দেখিছে মজা লাগিছে লাগি গৈছে নেকি তলত দাদা লগা নাই ন দেখিছে ইয়াত 2খন লগাব একদম এনেকৈ মাৰি গৈ থাকিলে ধুনীয়া 6জন এইখনত 6জন ধুনীয়াকৈ যাব পাৰিব আগ পিছকৈ সেইটোৰ লেখীয়া হ'লে হৈ যাব মানে আমাৰ লেখীয়া হ'লে 5জন পাছ হয় মানে সকলো মানুহ হ'লে 5জন পাৰিব আৰামত টেনশ্যন নাই দেখিছে ইফালে এখন চলি আছে আমি ফাইনেলি আহি পাৰত পালোঁ দেখিছে আৰু পাৰত এনেকৈ ৰাখি দিব ধুনীয়াকৈ আপোনালোকৰ বাবে আনিছে মজা লাগিছে আৰু ঘূৰিবলৈ মন আছিলে ধৰকচোন ধৰক ৰছীটো পাৰত ৰাখিবৰ কাৰণে চাগে ঠিক আছে উঠি আহিলোঁ ফাইনেলি তাৰ পৰা দেখিছে কিমান ধুনীয়া ৰাফটিং বোট আনিছে এনেকৈ ঘূৰি থাকিব পাৰিব আপোনালোকে মই ডেছক্ৰিপশ্যনত তেখেতলোকৰ কণ্টেক্ট ডিটেইল দি দিছোঁ জানুৱাৰী আৰু ডিচেম্বৰ আজিৰ পৰা এভেইলেবল হ'ব এইখন কেতিয়ালৈকে আপোনালোকে পাব কণ্টেক্ট কৰিব ডেছক্ৰিপশ্যনত আৰু মই নামি আহিলোঁ দাদাহঁতে এনেকৈ টেষ্ট কৰিলে মোক মাতিলে যিহেতু দেখাবৰ কাৰণে উঠিলোঁ কেনেকুৱা লাগিলে বহুত ভাল লাগে আৰু উঠিলেতো নামিব মন নাযায় একেবাৰে টেষ্টিং চলিছে বেলেগ দিনা যেতিয়া ইয়াতে পিকনিক খাবলৈ মানুহ আহিব তেতিয়া তেখেতলোকক কি ক'বা কি ক'ম আৰু উঠিব লাগে নতুনকৈ দাদাহঁতে আনিছে
ঠিক আছে শুনা পালে উঠি কেনেকুৱা লাগিলে বহুত মজা লাগিলে বহুত মজা লাগিলে ন উঠিলে আৰু গৈ আছে নে ৰৈ ৰৈ আছে আছে গমেকে নাপায় গমেই মানে নাপায় ইমান ভাল লাগিলে ঠিক আছে উঠিলে নামিবলৈ মন নাযায় ন তো আপোনালোকে দেখিছে দাদাই আনিছে এখন দাদা আপোনাৰ নামটো মোৰ নাম ধীৰজ দাস এইখন কেতিয়া আনিছে এখন মই জাষ্ট আজি ডেলিভাৰ কৰিছে ডেলিভাৰ কৰিছে মই এইটো আজি পাইছোঁ আজি লগে লগে আনবক্সিং কৰিছোঁ টেষ্টিং চলিছে ন টেষ্টিং চলিছে ঠিক আছে দাদা কেতিয়াৰ পৰা এভেইলেবল হ'ব এইটো ডিচেম্বৰ লাষ্টৰ পৰা এভেইলেবল হ'ব কেতিয়ালৈকে থাকিব এইটো আপোনাৰ যেতিয়ালৈকে আমাৰ এইটো মিণ্টু ঘাট বুলি কয় ইয়াত পিকনিক প্লেচ হয় হয়। ইয়াত যেতিয়ালৈকে পিকনিকৰ মানুহ আহিব তেতিয়ালৈকে এভেইলেবল থাকিব ঠিক আছে আৰু দাদা এইখন আপোনাৰ এতিয়া পাৰ হেড কিমানকৈ আপোনাৰ ল'ব বা কিমান টাইম ঘূৰাব আপোনালোকে সিদ্ধান্ত কৰিছে নেকি এতিয়াতো আমি ধৰক এইটো আজি জাষ্ট আনবক্সিং কৰিছোঁ আমাৰ গোটেইখিনি যিমানটো টিম আছে হয়। টিম হিচাপে এটা ডিছকাছ কৰি ফাইনেল ৰেটটো এতিয়া ক'ব নোৱাৰি কিন্তু এপ্ৰক্সিমেটলি 50 পৰা 100 হ'ব 50 পাৰ হেড হ'ব হয়। মানে একজনৰ টিকেট 50 টকা আৰু এপ্ৰক্স টাইমিংটো হ'লে 15 মিনিটমান হ'ব 15 মিনিটমান হ'ব ন অঁ সকলে মানে চলাব বিচাৰিব তেখেতলোকে পাৰিবনে আপোনালোকে তেখেতলৈকে যদি চলাব পাৰিব কিন্তু আমাৰ লগত লগে লগে আৰু এখন বৰ্ড চলি থাকিব হয়, হয়। যিবিলাকত আমাৰ ছেফটি গাইডলাইন ফ'ল' কৰা কিটটো চবেই পিন্ধিবই লাগিব বাৰু হয়, তাৰপিছত আপোনাৰ এইটো যিজন থাকিব যে লগত হয় হয় সি আমাৰ যিটো ষ্টাফ থাকিব সিহঁতে লগে লগে বেলেগ বেডত আপোনাৰ চাইডে চাইডে ঘূৰি থাকিব ঠিক আছে আৰু দাদা ইয়াতে বয়সৰ কিবা সীমা আছে নেকি যে ইমানটো বয়সৰ মানুহ ইয়াত আহিব বয়সৰ অলপ সীমা আছে ধৰক 55ৰ এজৰ ওপৰৰ মানুহ নোৱাৰিব নোৱাৰিব আৰু যদি কাৰোবাৰ অলপ হাৰ্টৰ প্ৰব্লেম থাকিলে নোৱাৰিব আৰু দাদা এটা একদম চিম্পুল কথা চবেই জানে পিকনিক বুলি ক'লে ড্ৰিংকছ অলপ কৰে ড্ৰিংকছ কৰি কোনোবা যদি উঠিম বুলি ভাবে আপোনালোকক ফাঁকি দি পাৰিবনে নাই ড্ৰিংকছ আমাৰ ইয়াত Allow ৰিভাৰ নহ'ব। ব'টিঙৰ সময়ত একেবাৰে এলাউ নহ'ব হয়। ড্ৰিংকছ কৰি আহিলে আমি এইটো ব'টিং কৰিব নিদিওঁ এইটো আমি ষ্ট্ৰিক্টলি এইটো গাইডলাইন ফ'ল' কৰিম হয়, হয়। ড্ৰিংকছ আৰু আপোনাৰ কিবা Smoking। ধূম্ৰপান জাতীয় বস্তু স্মকিং হয়, হয়। নট এলাউড আৰু আপোনালোকে যিহেতু এখন পানীত চলাবলৈ আনিছে বহুতো লোক সাঁতুৰিব নাজানে তেখেতলোকৰ বাবে ছেফটিৰ কিবা প্ৰটেকশ্যন আছেনে আছে তেখেতসকলৰ বাবে ইয়াত আমাৰ লাইফ ছেভাৰ জেকেট আছে চবৰ কাৰণে নাৱত যিমান কেইজন মানুহ উঠিব সিহঁতে চবেই লাইফ জেকেট পিন্ধিহে আমি মানে এইটো কিডছৰ হয় ডাঙৰ কাৰণে আছেনে ডাঙৰ কাৰণেও আছে এইটো কিডছৰ হয় 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 মানে সাঁতুৰিব নোৱাৰিলেও কোনো কেছ নাই সাঁতুৰিব নোৱাৰিলেও কোনো কেছ নাই ঠিক আছে দাদা শেষত আপুনি লোকসকলক কিবা ক'বনে যিসকলে পিকনিক খাবলৈ আহিব আমাৰ ইয়াত মিণ্টু ঘাটত অহা যিকেইজন আহে প্ৰতি বছৰে বহুত মানুহ আহে হয়, হয়। চবৰ কাৰণে ধন্যবাদ আৰু ভালে কুশলে এইবাৰো থাকক আৰু এইবাৰো পিকনিকটো ভালে ভালে পাৰ হওক এয়া শুভকামনা কৰিম আৰু দৰ্শক আৰু দাদা যিসকলে আহিব ইয়াতে পিকনিক খাবলৈ তেখেতলোকক আপুনি কি অনুৰোধ জনাব আপোনালোকে ইমান দূৰৰ পৰা আহে খাই বৈ যাতে লেতেৰা কৰি নাযাব আমাৰ এইখিনিৰ পৰিৱেশটো কাৰণ বহুত মানুহ আহে এতিয়া নিজে খাই বৈ নিজে ভালকৈ চাফা কৰি গ'লে আমিও ভাল পাম তো আপোনালোকে দেখা পালে কিমান ধুনীয়া এটা বস্তু এবাৰ ব্যৱস্থা কৰিছে ইয়াতে আপোনালোকে এডভান্স বুকিং কৰিব লাগিব নহ'লে আপোনালোকে ইয়াতে যিটো ছিজন আহি আছে সেই ছিজনত আপোনালোকে ডেট মতে নাপাব আপোনালোকে ভবাৰ মতে ডেছক্ৰিপশ্যনত দাদাহঁতৰ কণ্টেক্ট ডিটেইলছ আছে আপুনি কণ্টেক্ট কৰি এদিনৰ আগত দুদিনৰ আগত বা এসপ্তাহৰ আগত আপোনালোকে ফিক্স কৰি ৰাখিব তেতিয়া আপোনালোকে আহি ইয়াতে উঠিব পাৰিব ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু যিসকলে ইয়াতে আহিব তেখেতলোকে আহি ইয়াতে যিসকলে পিকনিক কৰিব আহিব তেখেতলোকে পিকনিক খাই ধুনীয়াকৈ ঠাইটো পৰিষ্কাৰ কৰি থৈ যাব যিহেতু এইটো আমাৰে ঠাই হয় প্ৰতি বছৰে আমি ইয়াতে আহিব লাগিব ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আপোনালোকে ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত জনাব যদি মোৰ ভিডিঅ'টো প্ৰথম চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশ্যন বেলটো টিপি অল কৰি ৰাখিব যিহেতু মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক ডেইলি ব্লগ হিচাপে সদায় দি থাকিবলৈ চেষ্টা কৰোঁ ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ নেক্সট ভিডিঅ' সোনকালে আহি আছে